এইটো অলপমান সৰু আৰু এইটো অলপমান ডাঙৰ। ৰাখি ষ্টিচ মাৰি ধুনীয়াকৈ চৌকেছত ভৰাই থৈ দিম। এইটো মাইনাটো লোৱা, নোচোৱে, এইবিলাক আকৌ নোচোৱে। লোৱা, শান্ত শিষ্ট মানে মহাদুষ্ট। লোৱা লোৱা। মৰম মৰম। যেতিয়া মই এটুকুৰা নতুন কাঠৰ পৰা সিংহ মূৰ্তি এটা খাবৰ কাৰণে সমান জোখৰ 4জন মূৰ্তি কাটিব লাগে। যেতিয়া মই এটুকুৰা নতুন কাঠৰ পৰা নতুনকৈ সিংহ মূৰ্তি 4জন একে চাইজৰ কাটিবলৈ লওঁ, তেতিয়া এনেকুৱা এডোখৰ নতুন কাঠত প্ৰথমতে এটা নমুনা লৈ লওঁ। প্ৰথমতে এটা খাপৰ এজন কাটিবৰ কাৰণে ধুনীয়াকৈ আঁকি লওঁ। কিন্তু সেই একে চাইজতে 4জন হ'ব লাগিব, যিহেতু সেইটো কাৰণে মই কি চিষ্টেম ব্যৱহাৰ কৰোঁ চাই লওক। এতিয়া এই সিংহ মূৰ্তি ভাগ অকণমান চাইজটো ডাঙৰ, যিহেতু ইয়াৰ জোখত মই ফৰ্মা বনাই থৈছিলোঁ। চবতছে সৰু চাইজ কৰিছিলোঁ, কিন্তু তাতকৈ সৰু চাইজৰ যেতিয়া এভাগ আসন আহে, তেতিয়া এটা খাপ সৰু কৰিবলগীয়া হয়। তেতিয়া সেই সৰু কৰিবলগীয়া হ'লে সৰু খাপটোৰ কাৰণে সৰু সিংহৰ প্ৰয়োজন হয়। যেতিয়া মই ফৰ্মা কাটি থোৱা নাথাকে, তেতিয়া মই নতুনকৈ আঁকিবৰ কাৰণে কি কৰোঁ চাই লওঁ। প্ৰথমতে এনেদৰে এটা ভাঁজত ধুনীয়াকৈ অংকন কৰি লওঁ। অংকন কৰি লোৱাৰ পিছত বাকীখিনি যিহেতু ইয়াৰ অপজিট ছাইডতো আঁকিবই লাগিব, এইটো ছাইডত, তো গতিকে লৈ ইয়াক মই এখন কাগজত ধুনীয়াকৈ এনেদৰে কাগজত এইটো যিটো আছে আঁকি থোৱা, এইটো মই কাগজত উঠাই ল'ম। এখন কাগজত উঠাই দিম। উঠাই লৈ এটা বেলেগকৈ মই ফৰ্মা বনাই দিম, বেলেগ এডোখৰ কাঠত বা প্লাইবৰ্ডত। কি হ'লনো? দম দিছা? মই ভিডিঅ' বনাই আছো। এইফালে হাঁহি দিবা, আহা আহা। এনেকে এখন কাগজত ধুনীয়াকৈ তাত থকা হেৰিটো আঁকি ল'ম। হাই কৈ দিয়াচোন। কি হ'ল? এইটো চাবলৈ ডাঙৰ হ'লে কৰিবা হা, ডাঙৰ হ'লে সহায় কৰি দিবা দেই। এতিয়া নালাগে কৰিব, মানে কামৰ মাজতো এবাৰ ল'ব লাগিব। এইটো মাইনাটো লোৱা, নোচোৱে, এইবিলাক আকৌ নোচোৱে। লোৱা, শান্ত শিষ্ট মানে মহাদুষ্ট। লোৱা লোৱা। মৰম মৰম মৰম। লোৱা, ধৰা আকৌ এনেকে ধৰা। এতিয়া এনেকে লৈ থাকিলে হ'বনে? মই কাম কৰিব লাগিব। সেইটো লৈ যোৱাগে, যোৱা দেই। এতিয়া মই এখন কাগজত ইয়াত আঁকি লোৱা যিটো ছবি, এই ছবিটো মই ইয়াত কাগজত উঠাই ল'ম। কাগজত উঠালে ইয়াৰ ভাঁজখিনিত মই কাটি ল'ম। কাটি পিনি এটা বেলেগ তক্তাত ইয়াৰ মই ফৰ্মাটো বনাম, আচলতে ডেমো এটা বনাই ল'ম। তেতিয়া ডেমোটো মোৰ থাকি যাব, পিছত মই আঁকিব নালাগে। মই পটককৈ আঁকি লওঁ, তাৰপিছত দেখুৱাই আছোঁ বাকীখিনি। ইয়াত হৈ গ'ল। যিহেতু
ইয়াত আঁকি লোৱাৰ কাৰণে এইটোতো মই আঁকিয়ে লৈছোঁ ইয়াত আঁকি লোৱাৰ কাৰণে কাগজত আঁকিবলৈ ইজি হ'ল ইয়াত অলপমান ফুটা আছে যেহেতু গমাই কাঠত অলপ চলপ এনেকুৱা ফুটা থাকেই তো এইখন কাগজ এতিয়া মই ইয়াত আঁকি ল'লোঁ ইয়াত বেলেগ এচটা তক্তাত ইয়াৰ ভাজে ভাজে মই আকৌ আঁকি দিম আঁকি পিনি তাক কাটি দিম প্ৰথমতে যিখন কাগজত কাঠৰ টুকুৰাৰ পৰা উঠাইছিলোঁ ইয়াত আঁকি ল'লোঁ এইটো ইয়াত আঁকি পিনি ইয়াত ধুনীয়াকৈ এতিয়া এই ছটা কাঠত আঁকি ল'লোঁ এইটো ফৰ্মা বনাই ৰাখিম ইয়াত আঁকি ল'লোঁ এইটো ফৰ্মা বনাই ৰাখিম দুটা ডাঙৰ চাইজ এটা এইটো সৰু চাইজ এটা এইটো ছেকেণ্ড 3 খাপৰ হ'লে ইয়াতো ছেকেণ্ড ষ্টেপ দিম এইটো থাৰ্ড ষ্টেপ দিম তো ইয়াক ফৰ্মা কাটিব লাগিব ইয়াতকৈ আগত এডোখৰ কাঠ যিডোখৰ নষ্ট হ'ব সেইখিনি নষ্ট নকৰি ইয়াক গৰুডৰ পিঠিত লগাবলৈ পাখি বনাই ল'ম প্ৰথমতে যিটো এইটো সিংহ কাঠত আঁকিছিলোঁ ইয়াৰ পৰা আপোনালোকে দেখিছিলে এখন কাগজত আঁকিছিলোঁ এখন কাগজ এই কাগজৰ পৰা এখন কাগজত আঁকি ধুনীয়াকৈ সিংহ আৰু হাতী একেলগত আঁকি এতিয়া ধুনীয়াকৈ ভাজত পেলাই ইয়াৰ ফৰ্মা বনাবৰ কাৰণে মই এই ছটা পাতলা কাঠ ছটাত ইয়াত আঁকি লৈছোঁ ইয়াক ফৰ্মা বনাই ৰাখি দিম পিছত পুনৰ আকৌ কাম কৰি একেটা কাম কৰি থাকিব নালাগে তো ইয়াত তাতকৈ ডাঙৰ চাইজৰ এটা ফৰ্মা কাটি ৰাখি দিম তো ইয়াতকৈ আগত যিখিনি নষ্ট হ'বলগীয়া এইখিনি মই পাখি বনাই ৰাখি দিম যিখিনি গৰুডৰ কাৰণে পাখি দৰকাৰ হয় সেইখিনি কাটি কুটি হৈ গ'ল ইয়াত দেখিছোঁ নহয় এইটো এটা ফৰ্মা বনিলে আৰু এইটো এটা ফৰ্মা বনি গ'ল দুটা ফৰ্মা ৰেডি হৈ গ'ল তো পিছত ইয়াক দি ধুনীয়াকৈ আৰ্ট কৰিলে হ'ল চাইজ দুটা সমান নহয় চব এইটো অলপমান সৰু আৰু এইটো অলপমান ডাঙৰ ইয়াক ষ্টিচ মাৰি ধুনীয়াকৈ চৌকেছত ভৰাই থৈ দিম ভাবিছোঁ চাগে কাঠৰ টুকুৰাকেইটা কি কৰিব চৌকেছত ভৰাই যিমান দিন মই যোৱাব পাৰোঁ সিমান মোৰ প্ৰফিট আছে সেইকাৰণে মই চৌকেছত ভৰাই ৰাখিম এনেকৈ বনাওঁ সিংহ হাতী ফৰ্মাত আগতে দেউতাই অংকন কৰি থাকে হ'লে চাই এটা এটাকৈ আঁকি থাকিব এতিয়া মই অংকন কৰি ৰাখি দিছোঁ পটাপট এবাৰ পাৰিম আঁকি মই এটা আপোনালোকক নেক্সটটো আঁকি দেখুৱাইছোঁ এতিয়া এইটো ইয়াত আঁকি থৈছোঁ ইয়াত ধুনীয়াকৈ একদম ছেম টু ছেম হৈ যাব ছেম টু ছেম নহ'লেও ইয়াত কাইলৈ চিজ মাৰি উৰাই এই ফৰ্মাৰ মতে বনাম ইয়াত তেনেকৈ ধুনীয়াকৈ পেলালোঁ বছ ইয়াত এইফালে চিন দিলোঁ এনেকৈ দিলোঁ এইবিলাক চিন দি দিলোঁ হৈ গ'ল এনেকৈ দিলোঁ এইটো এটা হাতী হৈ গ'ল সিংহ হাতী কম সময়ৰ ভিতৰত বেছি কাম হ'ব ইমানেই আছিলে ভিডিঅ'টো দেখুৱালোঁ কেনেকুৱা লাগিলে জনাব কমেণ্ট এটা কৰিব লাইক এটা কৰিব পাৰিলে শ্বেয়াৰ এটা মাৰি দিব আৰু যদি কোনোবা ব্যক্তিক এনেধৰণে সিংহাসন গৰুড় আসন আৰু ময়ূৰ আসন প্ৰয়োজন হয় নামঘৰ নিজৰ গুৰুগৃহত য'লৈকে নহওক খবৰ কৰিব মোৰ ডিছক্ৰিপশ্যনত ফোন নম্বৰ আছে বা ভিডিঅ'টো ফোন নম্বৰ দিয়া আছে
এইটো ভিডিঅ'ত যদি ফোন নাম্বাৰ নাপায় বেলেগ 2-4টা ভিডিঅ' চাব হ'লে কোনোবা এটা ভিডিঅ'ত আপুনি ফোন নাম্বাৰ পাব। বহুত ফোন নাম্বাৰ দিয়া আছে। তো ইমান আছিলে। ভাবিছে চাগে কাঠৰ টুকুৰাকেইটা কি কৰিব চৌকেছত ভৰাই। যিমান দিন মই যোৱাব পাৰোঁ সিমান মোৰ প্ৰফিট আছে, সেইকাৰণে মই চৌকেছত ভৰাই ৰাখিম। এনেকৈ বনাওঁ সিংহ, হাতী ফৰ্মাত। আগতে দেউতাই অংকন কৰি থাকে হ'লে চাই চাই এটা এটাকৈ আঁকি থাকিব। এতিয়া মই অংকন কৰি ৰাখি দিছোঁ। পটাপট এবাৰ পাৰিম আঁকি। মই এটা আপোনালোকক নেক্সটটো আঁকি দেখুৱাইছোঁ। এতিয়া এইটো ইয়াত আঁকি থৈছোঁ। ইয়াত ধুনীয়াকৈ একদম চেম টু চেম হৈ যাব। এইটো চেম টু চেম নহ'লেও ইয়াত কাইলৈ চিজ মাৰি উৰাই এই ফৰ্মাৰ মতে বনাম। ইয়াত তেনেকৈ ধুনীয়াকৈ পেলালোঁ। বছ ইয়াত এইফালে চিন দিলোঁ, এইফালে চিন দিলোঁ, এনেকৈ দিলোঁ, এইবিলাক চিন দি দিলোঁ। বছ এইটো হৈ গ'ল। এনেকৈ দিলোঁ। এইটো এটা হাতী হৈ গ'ল, সিংহ হাতী। কম সময়ৰ ভিতৰত বেছি কাম হ'ব। ইমানেই আছিলে ভিডিঅ'টো দেখুৱালোঁ। কেনেকুৱা লাগিলে জনাব, কমেণ্ট এটা কৰিব, লাইক এটা কৰিব, পাৰিলে শ্বেয়াৰ এটা মাৰি দিব। আৰু যদি কোনোবা ব্যক্তিক এনেধৰণে সিংহাসন, গৰুড় আসন আৰু ময়ূৰ আসন প্ৰয়োজন হয়, নামঘৰ, নিজৰ গুৰুগৃহত য'লৈকে নহওক খবৰ কৰিব। মোৰ ডিছক্ৰিপশ্যনত ফোন নাম্বাৰ আছে বা ভিডিঅ'টো ফোন নাম্বাৰ দিয়া আছে। এইটো ভিডিঅ'ত যদি ফোন নাম্বাৰ নাপায় বেলেগ 2-4টা ভিডিঅ' চাব হ'লে কোনোবা এটা ভিডিঅ'ত আপুনি ফোন নাম্বাৰ পাব। বহুত ফোন নাম্বাৰ দিয়া আছে। তো ইমান আছিলে।